নমস্কাৰ। আজি আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। বহুতো লোকে জানিবলৈ বিচাৰি আছিল যে 2025 বৰ্ষত অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হ'বনে নহয়। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মতে 2025 বৰ্ষত অসম চৰকাৰৰ ফালৰ পৰা 35,000 নতুনকৈ পদ মুকলি কৰা হ'ব। এই পদসমূহৰ ভিতৰত থাকিব অসম পুলিচ ABUB, কামাণ্ডো, লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বহুতো পোষ্ট। অসম পুলিচ ABUBৰ বাবে পোষ্ট থাকিব প্ৰায় 5,000 পৰা 6,000 ভিতৰত। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে পোষ্ট থাকিব প্ৰায় 25,000 পৰা 26,000 ভিতৰত। অসম কামাণ্ডোৰ বাবে পোষ্ট থাকিব 1,000 পৰা 2,000 ভিতৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে স্পষ্টভাৱে উল্লেখ কৰিছে যে আগন্তুক 2025 বৰ্ষৰ মাৰ্চ মাহৰ পৰা 35,000 পোষ্টৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু আপোনালোকে এই দৃশ্যাংশ নিজে চাই লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। ফেব্ৰুৱাৰী মাহত ADRE পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। ভিডিঅ'টোত আপোনালোকে নিশ্চয় দেখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে আগন্তুক 2025 বৰ্ষত নতুনকৈ 35,000 পদ মুকলি হ'ব। আৰু আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, তাৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন চলাই থাকক। ধন্যবাদ।